ৱেলকাম টু চৈতন্য ব্লগছ আৰু আজি মই আহিছোঁ বেংগলোৰ হোৱাইট ফিল্ডত আৰু ইয়াত এটা মল আছে যাৰ নাম হৈছে ফিনিক্স মল খুব ডাঙৰ মল বহুত ধৰণৰ ব্ৰেণ্ডছ ইয়াত আছে বহুত ধৰণৰ কালেকশ্যনছ ইয়াত আছে তো আপোনালোকে বেংগলোৰ আহিলে ফিনিক্স মল এবাৰ হ'লেও ভিজিট কৰিব আপোনালোকে দেখিছে খুব ধুনীয়া এটা ডেক'ৰেশ্যন ইয়াত বাহিৰত কৰি থোৱা আছে বাহিৰখন খুব ধুনীয়াকৈ বনাই থোৱা আছে অকণমান দেখুৱাই দিয়াচোন ইয়াৰ এটমছফিয়াৰটো বহুত ধুনীয়াকৈ বাহিৰখন ডেক'ৰেশ্যন কৰিছে তো আপোনালোকে আহিলে এবাৰ হ'লেও আহিব আৰু ইয়াৰ কাষতে আৰু এটা মল আছে VR মল এইটো খুব ডাঙৰ মল চ' ইয়াত বহুত ধৰণৰ কালেকশ্যনছ আছে তো আপোনালোকে আহিলে দুইটা মলেই ভিজিট কৰিব পাৰিব আৰু খুব ধুনীয়া কালেকশ্যনছ আছে তো আপোনালোকে শ্বপিংবিলাক খুব ধুনীয়াকৈ কৰিব পাৰিব আৰু ইয়াত বহুত ব্ৰেণ্ডছ আছে আৰু ইয়াত চব ব্ৰেণ্ডেড বস্তুৱে পায় চ' মই এতিয়া যাম ভিতৰলৈ তো আহক মোৰ লগত আৰু এতিয়া মই ফিনিক্স মলৰ গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় আপোনালোকে দেখিছে তো ইয়াত প্ৰত্যেকটা ফ্ল'ৰতে বহুত ধৰণৰ ব্ৰেণ্ডছ আছে প্ৰত্যেকটা ব্ৰেণ্ড আপোনালোকক দেখুওৱাটো অসম্ভৱ বাট তথাপি মই যিখিনি পাৰিম আপোনালোকক দেখুৱাই থাকিম তো বেংগলোৰ আহিলে আপোনালোকে এইটো মললৈ আহিব আৰু আপোনালোকে খুব ধুনীয়াকৈ নিজৰ বজাৰবিলাক কৰিব পাৰিব চ' আহক ভিতৰলৈ যাওঁ আৰু আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মলটোৰ বাহিৰৰ কিছু দৃশ্য ইয়াত আপোনালোকে দেখিছে এটা ষ্টেজ আছে লগতে ইয়াত চিয়াৰ্ছ পাৰা আছে আপোনালোকে খুব ধুনীয়া এটা ইভেণ্টৰ জেগা হয় এইটো ইয়াত কিছুমান ইভেণ্টছ হৈ থাকে বা বম্বে আৰ্টিষ্ট কিছুমানে ইয়াত পাৰফৰ্ম কৰে আৰু বহুত আৰ্টিষ্টে ইয়াত পাৰফৰ্ম কৰি গৈছে সোধোতে মোক কৈছে ইয়াত লাষ্ট অলপ দিন আগতে অৰিজিত সিঙে পাৰফৰ্ম কৰি গৈছে আৰু বহুত ডাঙৰ আৰ্টিষ্টে ইয়াত পাৰফৰ্ম কৰি গৈছে এই মলটোত ঘূৰি ভোক লাগি গৈছিলে চ' ইয়াত KFC কাউণ্টাৰত আমি কিবা কিবি অকণমান খাবৰ কাৰণে আমি অৰ্ডাৰ দিছোঁ এয়া মই অৰ্ডাৰ দি থৈ আহিছোঁ আৰু এতিয়া আমি ভিতৰলৈ যাম ভিতৰত ৰেষ্টুৰেণ্ট আছে বহিব পাৰি তাতে এই কাউণ্টাৰৰ পৰা বস্তুখিনি লৈ আমি ভিতৰত বহি খাম আৰু আহক আৰু এতিয়া আমি ৰেষ্টুৰেণ্টৰ ভিতৰত বহি আছোঁ ইয়াত এখন ৰেষ্টুৰেণ্ট নাই বহুত ধৰণৰ ষ্টল লগোৱা আছে বেলেগ খোৱাৰ চ' তাৰ পৰা আপুনি অৰ্ডাৰ দি ইয়াত বহি পেলাই আপুনি খাব পাৰে অৰ্ডাৰটো আপোনাৰ যেতিয়া আহিব তো এতিয়া আমি ভিতৰত বহি আছোঁ আৰু আমি অৰ্ডাৰ কৰা বস্তু আহি গৈছে বাৰ্গাৰ KFC চিকেন তো আমি খাম লগত আছে কোক তো আপোনালোকে চাই থাকিব চৈতন্য ব্লগছ আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে আন্ধাৰ হোৱাৰ পিছত মলটো বাহিৰ ছাইডৰ পৰা কেনেকুৱা দেখি কিমান ধুনীয়া লাগে দেখিবলৈ ইয়াত লাইটিংছবিলাক বহুত ধুনীয়াকৈ কৰা আছে আপোনালোকে আহিলে দেখা পাব আৰু সম্পূৰ্ণ পৰিৱেশটো ৰাতি আৰু ধুনীয়া হৈ উঠে সকলো মানুহ ইয়ালৈ ওলাই আহে তো ফ্ৰেণ্ডছ আজিৰ কাৰণে ইমানখিনিয়ে আৰু আপোনালোকে চাই থাকিব চৈতন্য ব্লগছ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু মোৰ লগত ফুৰি থাকিব আপোনালোকে বেংগলোৰ বাই